এঘৰ মানুহৰ দুজনী বাই-ভনী আছিল, ৰূপা আৰু তৰা। ৰূপা দেখাত বৰ ধুনীয়া আছিল আৰু তৰা অলপ কুৎসিত আছিল। "তুমি ইমান কুৎসিত, তোমাক দেখিলে মোৰ বৰ ঘিণ লাগে", ৰূপাই এনেকৈ কৈ ঘৰৰ পৰা ওলাই গ'ল। ঘৰৰ সকলো কাম-কাজ তৰাই কৰে আৰু মনৰ দুখত এনেকৈয়ে থাকে। আনফালে ৰূপাই চেহেৰা দেখাই ঘূৰি ফুৰে। এনেকৈ আৰু কিমান সহ্য কৰিম? সকলোৱে ঠাট্টা-মস্কৰা কৰে আৰু মই নাথাকো। মই ঘৰৰ বাহিৰলৈ ওলাই যাওঁ। এনে বুলি ভাবি ৰূপাই ঘৰৰ পৰা বাহিৰলৈ গুচি গ'ল। গৈ থাকোঁতে এখন হাবিৰ মাজ পালে আৰু তাত অলপ জিৰণি ল'লে। তৰাই জিৰণি লৈ থাকোঁতে এজোপা মৰা গছ দেখা পালে আৰু ভাবিলে যে এই গছজোপা দেখোন মৰিবলৈ লৈছে, তাত অলপ পানী দিওঁচোন, কিজানি অলপ ৰস আহে। পানী দিয়াৰ পিছত তাই দেখা পালে যে গছজোপা ঠন ধৰি উঠিবলৈ লৈছে। তাৰ পিছত তাই অন্য ঠাইলৈ যাবলৈ ধৰিলে। আৰে, এইডাল দেখোন আম গছ, পৰি গৈছে, অলপ উঠাই দিওঁ ৰ'বা। আৰু গছজোপা তৰাইয়ে উঠাই দিলে। আনফালে এজন ঋষিয়ে তৰাক মনে মনে চাই আছিল। এজনী ইমান জ্ঞানী ছোৱালী, তাইক মই নিশ্চয় সহায় কৰিম। তাৰ পিছত তৰা গৈ থাকোঁতে এখন নদীৰ কাষ পালে আৰু পানী খাম বুলি নদীৰ ওচৰ পালে। হঠাৎ এজন ঋষি দেখা পালে। "তুমি ইমান ধুনীয়া ছোৱালী, তোমাৰ মনটো ইমান ধুনীয়া, তোমাৰ কৰ্ম দেখি মই আপ্লুত হৈছোঁ। তুমি যি বিচৰা মই তোমাক দিবলৈ সাজু আছোঁ। তোমাক কি লাগে কোৱা, তোমাক যি লাগে মই তাকেই দিবলৈ সাজু আছোঁ। মোক একো নালাগে বাবা, মাথো মোক অকণ সৌন্দৰ্য বঢ়াই দিয়া। নিশ্চয়, তুমি পানীৰ ফালে চোৱা। তৰা ঘৰলৈ উভতি আহিল আৰু তাই অলপ ঘৰত জিৰণি ল'লে আৰু ভাবি আছে, মোক আৰু কোনেও ঠাট্টা-মস্কৰা নকৰে। এনে সময়তে ৰূপা আহি ক'লে, "আৰে তৰা, তুমি ইমান ধুনীয়া কেনেকৈ হ'লা? তোমাৰ চকু দুটা ইমান ধুনীয়া লাগিছে। কোৱাচোন, তুমি ইমান ধুনীয়া কেনেকৈ হ'লা?" কোৱাচোন, তুমি ইমান ধুনীয়া কেনেকৈ হ'লা? তাৰ পিছত তৰাই ৰূপাক তাইৰ সকলো কথা বিৱৰি ক'লে।
ৰূপাই মনতে ভাবিলে ময়ো তৰাৰ দৰে কৰিম। ৰূপাই গছজোপাৰ ওচৰলৈ ভ্ৰমণ মাৰি গুচি গ'ল। তাৰ পিছতে পৰি থকা আম গছডাল দেখা পালে, কিন্তু একো নকৰিলে, গুচি গ'ল। আৰু তাৰ পিছত ৰূপা আহি নদীৰ কাষ পালে আৰু ঋষিজনক দেখা পালে। আৰু ঋষিজনক ক'লে, বাবা, মোক তৰাৰ নিচিনা ধুনীয়া কৰি দিয়া। নিশ্চয়, তুমি পানীৰ ফালে চোৱা। ৰূপাই পানীৰ ফালে চালে আৰু হঠাৎ তাই এজনী ডাইনী হৈ গ'ল। তুমি বৰ অহংকাৰী ছোৱালী, তাৰ কাৰণে তোমাৰ এনেকুৱা অৱস্থা হ'ল। ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আপুনি যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।